নমস্কাৰ আমাৰ শৰীৰত যি ভাগৰুৱা ভাৱ লাগি থাকে সেই ভাগৰুৱা ভাৱটো প্ৰায় দুৰ্বলতা বুলিয়ে ভাবো কিন্তু প্ৰকৃততে সদায় যে ভাগৰুৱা ভাৱটোৰ পিছফালে আমাৰ শৰীৰৰ দুৰ্বলতাই বুজায় সেইটো নহয় কিন্তু ভাগৰুৱা ভাৱ বিভিন্ন বেমাৰ আজাৰৰ লক্ষণো হ'ব পাৰে আৰু এই ভাগৰুৱা ভাৱটো আমি ঢাকিবৰ বাবে তেনে সহজভাৱে একাপ চাহ বা কফি বা মিঠা বস্তুৰ জৰিয়তে ঢাকি দিব পাৰোঁ যাৰ ফলত আমাৰ এনেকুৱা অনুভৱ হয় যে হয় ভাগৰহে লাগিছিলে ভাগৰটো আঁতৰি গ'ল একাপ চাহে কিন্তু প্ৰকৃততে এই ভাগৰুৱা ভাৱ পিছফালে ডাঙৰ সমস্যা কিছুমানো লুকাই থাকিব পাৰে আজি তেনেকুৱা এটা লাইফষ্টাইল বেমাৰৰ বিষয়ে কথা পাতিবলৈ ওলাইছো আপোনালোকেতো জানে যে ডায়াবেটিছ আৰু কোলেষ্ট্ৰল এটা ডাঙৰ লাইফষ্টাইল বেমাৰ হয় তাৰ লগতে সমানেই আগবাঢ়িছে আমাৰ থাইৰয়ডৰ সমস্যাই বহু লোককে অপকাৰ কৰিছে বিশেষকৈ মহিলাসকলৰ মাজত বেছিকৈ থাইৰয়ডৰ সমস্যা দেখিবলৈ আমি পাওঁ আৰু এই থাইৰয়ডৰ সমস্যাই অকল যে থাইৰয়ডৰে সৃষ্টি কৰে সেইটো নহয় বিভিন্ন অন্যান্য সমস্যাৰো ইয়াৰ লগতে জড়িত হৈ থাকে সেইবাবে আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম যে কি লক্ষণৰ জৰিয়তে আমি গম পাব পাৰোঁ যে থাইৰয়ডৰ সমস্যা হ'ব পাৰে বুলি যেনে ধৰণে ডায়াবেটিছ বা কোলেষ্ট্ৰলৰো ইংগিত আমাৰ শৰীৰত দিয়ে ঠিক তেনেধৰণে থাইৰয়ডৰ ইংগিতসমূহো খুব বেছিকৈ ক্লিয়াৰলি আমি দেখিবলৈ পাওঁ আৰু সেই ইংগিতসমূহ মাথো আমি আওকাণ কৰিলে আমি গম নাপাম তাৰ সময়ত ট্ৰিটমেণ্ট লোৱা নহ'ব আৰু সময়ত থাইৰয়ডৰ ট্ৰিটমেণ্ট নহ'লে ভিতৰে বাঢ়ি গৈ বহু অনিষ্ট কৰে আৰু তাক ৰিভাৰ্ছ কৰিবলৈ বা কণ্ট্ৰল কৰিবলৈও কঠিন হৈ পৰে লাহে লাহে থাইৰয়ডৰ ড'জেজো 25 mg পৰা 50ৰ পৰা 100ৰ পৰা 150 তাৰপিছত 200 হ'বগৈ পাৰে টেবলেটৰ ড'জেজ বঢ়াই গ'লে আমাৰ যে বেমাৰটো ঠিক হৈ যাব সেইটো কথা নহয় আহকচোন আজি এই থাইৰয়ডৰ বিষয়ে অলপ ডিটেইলছত বুজিবলৈ চেষ্টা কৰোঁ যাতে আমি ইয়াৰ কেয়াৰখিনি ঘৰুৱাভাৱেও ল'বলৈ সক্ষম প্ৰথমতেই বুজো যে থাইৰয়ড কি হয় সহজভাৱে 1 মিনিটৰ ভিতৰতে সহজভাৱে বুজিবলৈ চেষ্টা কৰোঁ সেইটো হৈছে যে থাইৰয়ড আমাৰ ডিঙিৰ এই অংশত থকা পখিলাৰ দৰে এটা শ্বেপত এটা গ্লেণ্ড থাকে গ্ৰন্থি থাকে আৰু সেই গ্ৰন্থিটোৱে হৰম'নছ কিছুমান ৰিলিজ কৰে সেই হৰম'নছবোৰে শৰীৰৰ বহু কাম কণ্ট্ৰল কৰি ৰাখে এই থাইৰয়ডটোক এটা অফিচৰ CEO হিচাপেও মানিব পাৰে কাৰণ ই আমাৰ মেটাবলিজম কণ্ট্ৰল কৰি ৰাখে অৰ্থাৎ যিবোৰ আমি খাদ্য খাওঁ সেই খাদ্যবোৰটো অকল খাদ্য হিচাপে থাকিলে নহ'ব তাক আমি এনাৰ্জিলৈ কনভাৰ্ট কৰিব লাগিব তেতিয়াহে আমি দিনটোৰ কামখিনি কৰিবলৈ সক্ষম হ'ম খাদ্যক যদি এনাৰ্জিলৈ কনভাৰ্ট কৰিব নোৱাৰে তেনেহ'লে ভাগৰুৱাভাৱে হেঁচা মাৰি ধৰে আৰু যি এটা হৈছে আমাৰ থাইৰয়ডৰ লক্ষণ আৰু সেইবাবে থাইৰয়ডৰ বিভিন্ন কাম থাকে তাৰে ভিতৰত 1 নম্বৰ কামটো হৈছে মেটাবলিজম অৰ্থাৎ বিপাক ক্ৰিয়া সেই বিপাক ক্ৰিয়াত খেলিমেলি কৰে অকল সেয়াই নহয় মাহেকীয়া হোৱাৰ খেলিমেলি কৰে ফাৰ্টিলিটিটো খেলিমেলি কৰা দেখিবলৈ পায় চুলিৰ সমস্যা দেখিবলৈ পোৱা যায় ছালৰ সমস্যা দেখিবলৈ পোৱা যায় নখৰো সমস্যা দেখিবলৈ পোৱা যায় লগতে ৱেইটৰ খেলিমেলিও আমি দেখিবলৈ পাওঁ ইয়াৰ উপৰিও মুড ছুইং মেণ্টেল পিচ এইবোৰতো আমি খেলিমেলি দেখিবলৈ আৰম্ভ কৰোঁ সেইবাবে জনাটো উচিত যে থাইৰয়ডে এটা কামেই কৰি নাথাকে ই কেইবাটাও কাম কৰি থাকে আৰু এই থাইৰয়ডে কৰি থকা বিভিন্ন কামবোৰৰ যদি খেলিমেলি হয় শৰীৰৰ সকলো ফাংচনতে লাহে লাহে অপকাৰ কৰেগৈ আমি প্ৰায়ে ভাবোঁ যে থাইৰয়ড হৈছে টেবলেট খাই থাকিম ঠিক হৈ যাব কিন্তু থাইৰয়ডৰ যিবোৰ টেবলেট হয় সেই টেবলেটবোৰ কেতিয়াও ঠিক কৰিবলৈ দিয়া নাযায় তাক ছাপ্লিমেণ্ট হিচাপেহে দিয়া যায় যিটো থাইৰয়ড আপোনালোকক কম হৈছে বা গ্ৰন্থিয়ে কমকৈ দিছে সেই কমকৈ ওলোৱা হৰম'নছসমূহৰ বাবে ইমবেলেঞ্চৰ সৃষ্টি হৈছে সেইখিনি ঠিক নকৰে কিন্তু ই যিখিনি হৰম'নৰ কোৱান্টিটি থাকিব লাগে যিমানটো ওলাব লাগে সেইখিনি জেগাটো পৰিপূৰ্ণহে কৰে কিন্তু ই আমাৰ থাইৰয়ড গ্ৰন্থিটো ঠিক কৰিব নোৱাৰে থাইৰয়ড গ্ৰন্থিটো ঠিক কৰিবৰ বাবে আমাৰ শৰীৰটো ঠিক কৰিব লাগিব আৰু শৰীৰটো ঠিক কৰিবৰ বাবে কি কৰিব লাগিব সেই বিষয়ে জানিম আমি প্ৰথমতে জানো আহক যে থাইৰয়ডৰ কি প্ৰধান লক্ষণ হ'ব পাৰে থাইৰয়ড যেতিয়া আৰম্ভ হয় তেতিয়া বহুত বেছিকৈ এজন মানুহৰ ঘপককৈ ৱেইট গেইনো হ'ব পাৰে আৰু ৱেইট লছো হ'ব পাৰে দ্বিতীয়তে মানুহজনৰ খুব বেছি ভাগৰুৱা ভাৱ লাগিব পাৰে নখবোৰ ভাঙি যোৱাৰ দৰে হ'ব পাৰে ফাটি যায় চুলিবোৰ খুব বেছি শুকান হৈ যায় কথা নাই বতৰা নাই ভৰিকেইটা বিশেষকৈ ঠাণ্ডা লাগিবলৈ আৰম্ভ কৰে হয়তো পৰিৱেশটো ঠাণ্ডা নহয় গৰমেই হয় কিন্তু ভৰিকেইটা খুব শুকান আৰু ঠাণ্ডাৰ ভাৱ লাগিবলৈ আৰম্ভ কৰে কাৰণ থাইৰয়ডে টেম্পাৰেচাৰো কণ্ট্ৰল কৰি ৰাখে আৰু তাৰ লগতে খুব বেছিকৈ হ'লে ডিঙিৰ এই অংশটোত
মাতটো কেতিয়াবা ভাঙিও যাব পাৰে বা আমাৰ এই অংশটো ফুলি যাব পাৰে আৰু কেতিয়াবা জান নাজান অকমান বিষ এটাও হ'ব পাৰে এইখিনি অংশত যেতিয়া আপুনি ৰিয়েকশ্যনটো দেখিব তেতিয়া হেতু হয়তো বহুত বেছিকৈ থাইৰয়েডে অপকাৰ কৰিছে কেতিয়াবা এই ৰিয়েকশ্যনসমূহ নেদেখুৱাই কিন্তু অন্যান্য শৰীৰৰ যিখিনি মই আগতে কৈ গ'লো সেই সিম্পটমছখিনিও আপোনালোকে দেখিব পাৰে থাইৰয়েডৰ দুটা প্ৰকাৰৰ আছে হাইপোথাইৰয়েডিজম আৰু হাইপাৰথাইৰয়েডিজম আজিৰ ভিডিঅ'টোত দুইটাৰ বাবে কোৱা হ'ব কাৰণ থাইৰয়েডৰ গ্ৰন্থিৰ খেলিমেলিৰ বাবে এই দুইটাৰ সমস্যাৰে সৃষ্টি হয় আৰু এই থাইৰয়েড গ্ৰন্থিটো যদি আমি ভালকৈ ৰাখো হাইপো আৰু হাইপাৰ দুইটাৰ ক্ষেত্ৰতে ঠিক কাম দিব যেতিয়া থাইৰয়েডটো অভাৰ এক্টিভ হৈ যায় তাক হাইপাৰথাইৰয়েডিজমৰ সৃষ্টি হয় আৰু যেতিয়া থাইৰয়েড গ্ৰন্থিটো ইনএক্টিভ হৈ যায় তাত হাইপোথাইৰয়েডিজমৰ সৃষ্টি হয় হাইপাৰথাইৰয়েডিজমত মানুহৰ ওজন খুব বেছিকৈ কমি যায় আৰু হাইপোথাইৰয়েডিজমত খুব ঘপককৈ ওজন বাঢ়ি যায় হাইপাৰথাইৰয়েডিজম বা হাইপোথাইৰয়েডিজম দুইটাতে মাহেকীয়াৰ খেলিমেলি আমি দেখিবলৈ পাওঁ কিন্তু ৱেইট গেইনত দুইটা বেলেগ বেলেগ ধৰণে কাম কৰে তাৰ লগতে হাইপাৰথাইৰয়েডিজমত সাধাৰণতে টোপনিৰ খেলিমেলি বেছিকৈ দেখিবলৈ পোৱা যায় কিন্তু হাইপোথাইৰয়েডিজমত ভাগৰুৱা ভাৱ বেছিকৈ দেখিবলৈ পোৱা যায় এতিয়া হাইপাৰ হৈ আছে নে হাইপো হৈ আছে সেইটো লক্ষণৰ পৰা প্ৰকৃততে ডাইৰেক্টলি গম পোৱাতকৈ আমি এটা সাধাৰণ টেষ্ট TSH লেভেল বা থাইৰয়েড প্ৰফাইল টেষ্ট কৰি পেলাই আমি জানিবলৈ সক্ষম হওঁ এতিয়া আমি কথা পাতো আহক যে থাইৰয়েডৰ সমস্যা হয় কিয় প্ৰথমটো কাৰণ হৈছে আয়োডিনৰ ইমবেলেন্স আয়োডিন যদি আমাৰ খাদ্যত খুব বেছিকৈ কম হয় তেনেহলে থাইৰয়েডৰ হৰমন সিক্ৰিট কৰিবলৈ আমাৰ গ্ৰন্থিটোৰ বাবে দিগদাৰ হৈ পৰে আৰু ঠিক তেনেধৰণে আয়োডিনৰ মাত্ৰা বেছি হলেও আমাৰ গ্ৰন্থিটোক অপকাৰ কৰিব পাৰে সেইবাবে অত্যন্ত কম আৰু অত্যন্ত বেছি দুইটাই আমাৰ থাইৰয়েড গ্ৰন্থিত অপকাৰ কৰিব পাৰে দ্বিতীয়টো কাৰণ হৈছে আমাৰ ষ্ট্ৰেছ টেনচনৰ জৰিয়তে শৰীৰত বিভিন্ন ফাংচনছ খেলিমেলি হয় আপোনালোকেতো জানেই যে এই ষ্ট্ৰেছৰ বাবে ব্লাড প্ৰেছাৰ কোলেষ্ট্ৰল ডায়াবেটিছ লগতে লাইফষ্টাইল ডিজিজ আমাৰ থাইৰয়েডৰ সমস্যাও সৃষ্টি হ'ব পাৰে খুব বেছিকৈ মিঠা খুব বেছিকৈ প্ৰসেস ফুড আৰু লগতে কিছুমান ৰিফাইন তেলেও অপকাৰ কৰিব পাৰে কাৰণ এইকেইটা বস্তুৱে আমাৰ শৰীৰত ইনফ্লামেশ্যন বঢ়াই দিয়ে ইনফ্লামেশ্যন বাঢ়ি গ'লে সেই ইনফ্লামেশ্যনে আমাৰ থাইৰয়েডৰ ওপৰতো অপকাৰ কৰে বহু ভিডিঅ'ত ইনফ্লামেশ্যন কি হয় বুজাই গ'লো আৰু ডিটেইলছত বুজাবলৈ চেষ্টা নকৰোঁ এই ভিডিঅ'ত কিন্তু মাথো কৈ থওঁ যে ইনফ্লামেশ্যন এটা এনেকুৱা ৰিয়েকশ্যন যি কিছুমান সমস্যাৰ এগেইনষ্টত ফাইট কৰিবলৈ যাওঁতে শৰীৰটো ইনফ্লামেশ্যনৰ সৃষ্টি হ'ব পাৰে যেনেকৈ ধৰি লওক আমাৰ কোনোবা ঠাইত দুখ পাই পেলাই যেতিয়া ফুলি যায় ৰঙা পৰি যায় তাত ইনফ্লামেশ্যনৰ সৃষ্টি হয় ঠিক তেনেধৰণে চেনি খুব বেছিকৈ প্ৰসেস ফুড আৰু লগতে ৰিফাইণ্ড অইল কিছুমান সিডছ অইল যিবোৰ ৰিফাইণ্ড ফৰ্মত আমাক খোৱা যায় সেই তেলবোৰেও আমাৰ ইনফ্লামেশ্যনৰ সৃষ্টি কৰে সেই ইনফ্লামেশ্যনে আমাৰ থাইৰয়েড গ্ৰন্থিটোৰ ওপৰতো এটেক কৰি পেলাই থাইৰয়েডৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে জিংক আইৰণ ভিটামিন ডি আৰু B12ৰ ডেফিচিয়েন্সিও থাইৰয়েডত সমস্যা কৰিব পাৰে এই ভিটামিনসমূহৰ যদি অভাৱ আমাৰ শৰীৰত আৰম্ভ হয় লাহে লাহে ই গৈ অৰ্গেনছসমূহ বা গ্ৰন্থিসমূহত এটেক কৰেগৈ ঠিক তেনেধৰণে থাইৰয়েডৰ বাবে আইৰণ জিংক ভিটামিন ডি আৰু ভিটামিন B12ৰ খুব বেছিকৈ প্ৰয়োজনীয় এইকেইটা অভাৱেও আমাৰ থাইৰয়েডৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যদি দীঘলীয়াভাৱে হৈ থাকে জানিলে আচৰিত হ'ব কিছুমান কেমিকেলছ যিবোৰ আমি ডেইলি ব্যৱহাৰ কৰি থাকোঁ সেই কেমিকেলছবোৰেও আমাক অপকাৰ কৰিব পাৰে কাৰণ আয়োডিনৰ এবজৰ্পশ্যন অৰ্থাৎ শৰীৰে শুহি ল'ব পৰা ক্ষমতা কমাই দিব পাৰে আমি ব্যৱহাৰ কৰি থকা বিভিন্ন কসমেটিক কিছুমান বস্তু যিবোৰত কেমিকেলছৰ পৰিমাণ খুব বেছিকৈ থাকে আমি ব্যৱহাৰ কৰি থকা খাদ্য বস্তু য'ত পেষ্টিচাইডছৰ কোৱান্টিটি খুব বেছিকৈ থাকে আমি ব্যৱহাৰ কৰি থকা কিছুমান বাচন বৰ্তন যিবোৰে টক্সিনছ ৰিলিজ কৰে নন ষ্টিকৰ নামত বিভিন্ন ধৰণৰ কেমিকেলছ ব্যৱহাৰ হয় যাৰ ফলত এইসমূহ আমাৰ শৰীৰত সোমাবলৈ আৰম্ভ কৰে এই টক্সিনছবোৰ যিবোৰ আমি ডেইলি আমি ফেচ কৰি থাকিবলগীয়া হয় এই টক্সিনছবোৰেও আমাৰ আয়োডিনৰ এবজৰ্পশ্যনটো খালেও শৰীৰে শুহিব নোৱাৰা হয় আৰু এই আয়োডিনৰ অভাৱৰ সৃষ্টিৰ ফলত পুনৰ এবাৰ থাইৰয়েডৰ সমস্যা হ'ব পাৰে এতিয়া কাৰণবোৰ গম পালোঁ ঘৰুৱাভাৱে আমি কেনেধৰণে ইয়াক ট্ৰিটমেণ্ট কৰিব পাৰোঁ কিন্তু মনত ৰাখিবলগীয়া কথা থাইৰয়েডৰ বাবে অকল ঘৰুৱা ট্ৰিটমেণ্টে ইয়াক কেতিয়াও ঠিক কৰিব নোৱাৰে ই ছাপোৰ্ট দিব পাৰে ড'চেজ কমাই আনিব পাৰে দৰৱৰ কোৱান্টিটি কমি আহিব পাৰে কিন্তু দৰৱ এৰি পেলাই অকল ঘৰুৱাভাৱে যদি ঘৰৰ বস্তু খাই পেলাই আমি ঠিক কৰিব বিচাৰিছোঁ বুলি ভাবোঁ তেনেহ'লে কিন্তু কঠিন হৈ পৰিব সেইবাবে দৰৱৰ লগতহে ইয়াক ব্যৱহাৰ কৰিব লাগে প্ৰথমটো বস্তু হৈছে কেইটামান খাদ্য ব্ৰাজিল নাটছ এনেকুৱা এটা বাদাম যিটো কঁঠাল গুটিৰ দৰে দেখিবলৈ হয় সেই ব্ৰাজিল নাটছটো
আপোনালোকে দিনটোত দুটাকৈ খালে বহু পৰিমাণে সেলেনিয়াম পাব আৰু সেই সেলেনিয়ামে থাইৰয়ডৰ সমস্যা ঠিক কৰিবলৈ সহায় কৰে কিন্তু বহুতে ক'ব এতিয়া ব্ৰাজিল নাটছটো বহুত কষ্টলি বস্তু হয় আৰু হয়তো ইয়াক সকলোৱে খাবৰ বাবে ঠিক নহ'ব নোৱাৰিবও পাৰে হয় যিসকলে পাৰে তেওঁলোকে খাব পাৰে যিসকলে নোৱাৰে তেওঁলোকৰ বাবেও অল্টাৰনেটিভ আছে আপোনালোকে ঘৰত ভাজি বনাবলৈ অনাহে ৰঙলাওৰ ভিতৰত থকা গুটি পাম্পকিন সিডছ যাক কয় সেই গুটিটো ভৰপূৰ পৰিমাণে সেলেনিয়াম পোৱা যায় সকলো ধৰণৰ সিডছতে আচলতে গুটিতে সেলেনিয়াম পোৱা যায় সেইবাবে পাম্পকিন সিডছ হওক বা আমাৰ টিচি গুটি হওক বা আমাৰ সূৰ্যমুখী ফুলৰ গুটি হওক এইবোৰ গুটি সহজভাৱে আপোনালোকে পাব পাৰে বজাৰতো আৰু ঘৰতো আপোনালোকে পাচলিটো আনিলেও ব্যৱহাৰ কৰিব পাৰে বা চিয়া সিডছ বাচিল সিডছ এই সমূহো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যি প্ৰকৃততে থাইৰয়ডৰ সমস্যা বহু পৰিমাণে দূৰ কৰিবলৈ সহায় কৰে তাৰ লগতে নাৰিকল তেলটো বহুত বেছি থাইৰয়ড গ্ৰন্থিৰ বাবে ভাল হয় সেইবাবে যিসকলে থাইৰয়ডৰ সমস্যাত হাইপো বা হাইপাৰতে ভুগি নাথাকক কিয় গৰম পানী এগিলাছত আধা চামুচ বা 1 চামুচ কোকোনাট অইল অৰ্থাৎ পিওৰ নাৰিকল তেল চুলিত ঘঁহা নাৰিকল তেল নহয় ভাৰ্জিন কোকোনাট অইল বা কোল্ড কম্প্ৰেছ কোকোনাট অইল লৈ পেলাই মিক্স কৰি পেলাই সেই এগিলাছ পানী ৰাতিপুৱা খাবলৈ চেষ্টা কৰিব লাগে কাৰণ সেই নাৰিকল তেল যিহেতু আমি ৰেগুলাৰলি খাদ্যত ব্যৱহাৰ নকৰোঁ এনেধৰণে পানীত মিক্স কৰি ৰাতিপুৱা এগিলাছ খালেও যথেষ্ট পৰিমাণে গ্ৰন্থিত ছাপোৰ্ট দিব থাইৰয়ডৰ ক্ষেত্ৰত কিছুমান বস্তু একেবাৰে এভয়েড কৰিব লাগে এতিয়া আপোনালোকৰ মনলৈ আহিব ফুলকবি ব্ৰকলি কিন্তু তাতকৈও ডাঙৰ কথা হ'ল ৰিফাইন চুগাৰ যিবোৰ বেকাৰী আইটেমছ হয় পেকেজ আইটেম হয় ময়দা হয় এনেকুৱা ধৰণৰ বস্তু একেবাৰে এভয়েড কৰাটো দৰকাৰী দ্বিতীয়তে আহে ক্ৰুচিফাৰাছ ভেজিটেবলছ যিবোৰ আমাৰ হয় ব্ৰকলি বা বন্ধাকবি বা আমাৰ ফুলকবি এনেকুৱা যিবোৰ ক্ৰুচিফাৰাছ ভেজিটেবলছ বুলি কোৱা যায় এইবোৰ পাচলি এই পাচলিবোৰে কেতিয়াবা থাইৰয়ডত অপকাৰ কৰিব পাৰে কিন্তু হিয়াক যে একেবাৰে কমপ্লিটলি এভয়েড কৰিবলগীয়া কথা হয় সেইটো নহয় কিন্তু আপোনালোকে তাক ভালদৰে যদি ভাজি পেলাই খায় আৰু মাজে সময়ে খায় তেনেহ'লে কোনো অপকাৰ নকৰে ডেইলি আমি খোৱা বস্তু নহয় সেইবাবে ডেইলি খালেহে অপকাৰ কৰিব আৰু কেঁচা ফৰ্মত খালে বেছিকৈ অপকাৰ কৰে সেইবাবে মাজে সময়ে খাব পাৰে কিন্তু কণ্ট্ৰলত কম কোৱান্টিটিত খাব লাগে ইয়াৰ লগতে ৰাতিপুৱাৰ কুমলীয়া সূৰ্য পোহৰটোৱে যিহেতু ভিটামিন ডি পোৱা যায় মই কৈছিলোঁ ভিটামিন ডি ডেফিচিয়েঞ্চিও অপকাৰ কৰে সেইবাবে ৰাতিপুৱা কুমলীয়া সূৰ্য পোহৰটো যদি আপোনালোকে ডেইলি 10 মিনিটৰ পৰা 15 মিনিট সময় লয় তেনেহ'লে আপোনালোকৰ থাইৰয়ডৰ সমস্যা কণ্ট্ৰল কৰিবলৈ সহায় হ'ব তাৰ লগতে পেটৰ সমস্যা কিছুমানো ঠিক কৰি ৰাখিব লাগে যাৰ বাবে আমাৰ যাতে খাদ্য বস্তুবোৰ ভালদৰে শুহি ল'ব পাৰে এবজৰ্ভ কৰিব পাৰে আৰু মেটাবলিজম বিপাক ক্ৰিয়াত অপকাৰ নকৰে তাৰ বাবে প্ৰ'বায়'টিক্স খাদ্যসমূহ যেনেকৈ ধৰি লওক আমাৰ পইতা ভাত বা আমাৰ দৈ এনেকুৱা জাতীয় বস্তু যি পেটৰ কাৰণে ভাল হয় সেইসমূহ খাবলৈ চেষ্টা কৰিব লাগে আটাইতকৈ ডাঙৰ কথা ষ্ট্ৰেছ আঁতৰাব লাগে থাইৰয়ডৰ পেচেণ্টে ৰেগুলাৰলি মেডিটেশ্যন প্ৰেক্টিছ কৰাটো বিৰাটেই আৱশ্যকীয় মেডিটেশ্যন কৰিব জানে বা নাজানে আপোনালোকে চকুটো মুদি মাইণ্ডটো ক্লিয়াৰ কৰি অকল প্ৰণায়াম কিছুমান কৰিলেই ব্ৰিডিং এক্সাৰচাইজ কিছুমান কৰিলেই যথেষ্ট পৰিমাণে আপোনালোকে ইয়াক কণ্ট্ৰল কৰিবলৈ সহায় হ'ব তাৰ উপৰিও আটাইতকৈ দৰকাৰী কথা থাইৰয়ডৰ পেচেণ্টে সদায় ৰেগুলাৰ এক্সাৰচাইজ কৰাটো দৰকাৰী যেনেকৈ আমাৰ শৰীৰত বিভিন্ন অংশত নিউট্ৰিশ্যনৰ প্ৰয়োজন সেই নিউট্ৰিশ্যন আমাৰ থাইৰয়ড গ্ৰন্থিৰ বাবেও প্ৰয়োজন আৰু সেই নিউট্ৰিশ্যন এক্সাৰচাইজৰ জৰিয়তে দিবলৈ সক্ষম হ'ব কাৰণ তেজৰ জৰিয়তে তেজ চলাচল বাঢ়িব ই সহায় কৰিব লগতে আমাৰ এক্সাৰচাইজ কৰিলে মেটাবলিজম অৰ্থাৎ বিপাক ক্ৰিয়া খাদ্য বস্তুবোৰ এনাৰ্জিলৈ কনভাৰ্ট কৰিবলৈ আমাৰ শৰীৰৰ বাবে সহজ হৈ পৰিব ঠিক এনেধৰণে আমি থাইৰয়ডৰ পৰা হোৱা বিভিন্ন বিপদৰ পৰা শৰীৰটোক বচাই ৰাখিব পাৰোঁ আৰু বহুতখিনি কথা ক'বলৈ থাকি যায় এটা বেমাৰৰ বিষয়ে যেতিয়া ক'বলৈ থাকে আচলতে সংক্ষেপেৰে ক'বলৈ বহুত কঠিন হয় যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ সংক্ষেপেৰে কিন্তু বহু কথা থাকিও যায় আপোনালোকে যদি এই ভিডিঅ'টো ভাল পাইছে আৰু বহুখিনি ক'বলৈ থাকিল যিখিনি মই পিছত পুনৰ এবাৰ বনাম তাৰ বাবে কিন্তু মাথো আপোনালোকৰ এই ভিডিঅ'টোত এটা লাইক আৰু এটা কমেণ্ট বিচাৰিছোঁ যে আপোনালোকক ভিডিঅ' আৰু থাইৰয়ডৰ ওপৰত লাগে নে নালাগে যদি আপোনালোকক লাগে তলত মাথো লাগে বুলি লিখি দিব যাৰ সহায়ত মই বুজিবলৈ সক্ষম হ'ম যে কিমান মানুহক এই সহায় কৰিছে আৰু আপোনালোকৰ কমেণ্ট দেখিলে মই উৎসাহিত হ'ম থাইৰয়ডৰ ওপৰত আৰু ডিটেইলছত বনাবলৈ যিমানখিনি সংক্ষেপেৰে ক'ব পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ পুনৰ এটা ভিডিঅ'ৰ প্ৰয়োজন হ'ব যদি বিচাৰে তেনেহ'লে নিশ্চয় দিম নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ